তো ফাইনেলি আজিৰ দিনটো মোৰ এটা বিশেষ হ'বলৈ গৈ আছে, কাৰণ আজি মই আনিবলৈ গৈ আছোঁ গুগল এডচেন্স পিন। ঠিক আছে, গুগল এডচেন্স পিন যিটো থাকে মনিটাইজ হোৱাৰ পিছত ইউটিউব চেনেল, এইটো চেনেল নহয়, যিটো চেনেল মই এইটো আপলোড দিছোঁ সেইটো চেনেল নহয়, মোৰ বেলেগ চেনেলটো মই ডিছপ্লেত দি থ'ম, আপোনালোকে ভিডিঅ'বোৰ চাব ভাল পাব। ঠিক আছে, তো সেইটো মোৰ মনিটাইজ হৈছে, মনিটাইজ হোৱাৰ পিছত এটা গুগল এডচেন্স পিন আহে, আৰু এডচেন্স পিন অহাৰ পিছত সেইটো ভেৰিফাই কৰিব লাগে। ঠিক আছে, মই আজি ভেৰিফাই কৰোঁতে বহুতেই সুধি আছে যে কিমান দিন লাগিল, কি লাগিল, তো মই আপোনালোকক ক'ম এতিয়া। মই আগতে এডচেন্স পিনটো লৈ লওঁ। এডচেন্স পিনটো মই লৈ ল'লোঁ। ঠিক আছে, এডচেন্স পিনটো বহুতে সুধিব যে এতিয়া এডচেন্স পিনটো কিমান দিন লাগিল মই এপ্লাই কৰাৰ পিছত। তো মই এডচেন্স পিনটো এপ্লাই কৰিছিলোঁ 9 তাৰিখ এপ্ৰিলৰ। ঠিক আছে, এপ্ৰিলৰ 9 তাৰিখ, আজি হ'ল 21 তাৰিখ। তো মোৰ লাগিল সময় মোটামুটি 12 দিন। ঠিক আছে, এডচেন্স পিনটো এপ্লাই কৰাৰ পিছত মোৰ সময় লাগিল 12 দিন। তো এতিয়া কথাটো হ'ল, এডচেন্স পিনটো মই যেতিয়া এপ্লাই কৰিছিলোঁ তেতিয়া মই পষ্টমেনজনক কৈ থৈছিলোঁ যে মই চিনি পাওঁ যে এনেকুৱা এখন কাগজ আহিব, তাত বস্তুটো কিছুমানৰ কি হয় এড্ৰেছটো নাহে, সুধা নামটোহে আহে। বহুতৰে কি হয় নামটো আহে কিন্তু তেওঁলোকে চিনি নাপায়, তাৰপিছত তেওঁলোকে কি কৰে সেইটো ৰিটাৰ্ণ কৰি দিয়ে। মই তেওঁক কৈ থৈছোঁ যে যদি মোৰ নামত আহে, মোৰ নামটো অমুক, যদি আহে তেনেহ'লে এইটো বস্তু মোক দিব বা দেখুৱাব, ৰিটাৰ্ণ কৰি নপঠিয়াব। এইটো খুব ইম্পৰ্টেণ্ট বস্তু হয়। ফাইনেলি বস্তুটো পালোঁ, মই যেনেকৈ কৈছিলোঁ তেওঁ তেনেকৈ কৰিলে কামটো। তাৰপিছত এতিয়া দিলে। এতিয়া কথাটো হ'ল, বহুতে ক'ব যে এতিয়া চেনেল মনিটাইজ হোৱাতে কিমান দিন লাগে বা কি 4000 ঘণ্টা লাগে, বহুত এনেকুৱা ধৰণৰ প্ৰশ্ন কৰে। তো এইবিলাক প্ৰশ্ন মই বেলেগ এটা ভিডিঅ'ত দেখুৱাম। আপোনালোকে কি কি কৰিব লাগিব মনিটাইজ হোৱাৰ পিছত, বা মনিটাইজ হ'বৰ কাৰণে আপোনালোকে কি কি কৰিব লাগে, এইটোত মই আজি দেখুৱাম আপোনালোকক পিনটো এতিয়া কেনেকৈ ভেৰিফাই কৰিব লাগে। ঠিক আছে, বহুতে ভেৰিফাই কৰিব নাজানে বা কিছুমান ভুল কৰে। তো আপোনালোকে যাতে এনেকুৱা ভুল নহয়, আপোনালোকৰ যাতে এনেকুৱা ভুল নহয়, তাৰ কাৰণে মই আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেকৈ এড্ৰেছটো ভেৰিফাই কৰিব। ঠিক আছে, মই আপোনালোকক ঘৰত যাই গোটেইখিনি দেখুৱাই আছোঁ, ভিডিঅ'ত ডিটেইলছত দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকোঁ, মজা হ'বলৈ গৈছে। ঠিক আছে, এতিয়া ঘৰত বলক, ঘৰত মই আপোনালোকক গোটেই ডিটেইলছত দেখুৱাই আছোঁ, কেনেদৰে এডচেন্স পিনটো কেনেকুৱা, কি কথা চব দেখুৱাই আছোঁ, বলক। এতিয়া মই গুগল এডচেন্স পিনটো আনিলোঁ। এতিয়া মই সেই এডচেন্স যিটো পিন আছে সেই পিনটো মই ফিল আপ কৰিম। তাত এডচেন্স পিনত যিখন এডচেন্স একাউণ্ট আছে সেই এডচেন্স একাউণ্টখনত মই এডচেন্স পিনটো ফিল আপ কৰিম। এণ্টাৰ তাতে টাইপ কৰি পিনে যিটো পিন আছে সেইটো ফিল আপ কৰিব লাগিব। সেইটো কেনেকৈ কৰিব লাগে, কি কৰিব লাগে মই আজিৰ ভিডিঅ'ত দেখুৱাম। তাৰ আগতে মই আপোনালোকক কওঁ যে এইখন গুগল এডচেন্স পিনখন কেতিয়া আহে, কেনেকৈ আহে। আপোনালোকেও যদি এটা ইউটিউব চেনেল খুলিম বুলি ভাবি আছে, বা আপোনালোকে যদি এটা ইউটিউব চেনেল চলাই আছে, আপোনালোকৰ যদি এতিয়াও মনিটাইজ হোৱা নাই চেনেলটো, তেনেহ'লে মনিটাইজ হোৱাৰ পিছত কিমান কি প্ৰচেছ কৰিব লাগে, কিমান প্ৰচেছৰ পিছত এইটো আপোনালোকৰ কাৰণে আহে গুগল এডচেন্স পিনটো, তাৰ পৰা কিমান দিন পঠিয়াৰ পিছত কিমান দিন সময় লাগে ইয়াত আহি পাওঁতে, বা আপুনি এই এডচেন্স পিনটো পাবলৈ কিমান দিন সময় লাগে তেওঁলোকে পঠোৱাৰ পিছত, সকলো ধৰণৰ কথা এটা মই নেক্সট বেলেগ এটা ভিডিঅ'ত দেখুৱাম। আজি কেৱল মই আপোনালোকক এই এডচেন্স পিনটো আপোনাৰ মোবাইলতে হওক বা কম্পিউটাৰত হওক কেনেকৈ তাত ফিল আপ কৰিব লাগে সেইটো দেখুৱাম। ঠিক আছে, এইটো হ'ল এডচেন্স পিন। এইখন মই প্ৰথমতে খুলিম, এতিয়াও খোলা নাই। ঠিক আছে, প্ৰথমতে মই আপোনালোকক দেখাইছোঁ এইখন কেনেকুৱা হয় এডচেন্স পিনখন। আপোনালোকৰ যদি ইউটিউব চেনেল এটা চলাই আছে, আপোনালোকৰ এইখন আহিব, আৰু আপোনালোকে এইটো কেনেকৈ কি কৰিব লাগে মই ভিডিঅ' চাই পেলাই গম পাব। তাৰপিছত বেক চাইডে আছে এড্ৰেছ আছে। ঠিক আছে, বেক চাইডে এড্ৰেছ আছে, এড্ৰেছটো মই আপোনালোকক গোটেইখিনি নেদেখুৱাওঁ। এড্ৰেছ আহে এইখন এনেকুৱা। তাৰপিছত মই এইখন খুলিম, প্ৰথমতে এনেকুৱা আহে, এনেকুৱা। তাৰপিছত এইখন মই এতিয়া খুলিম। ঠিক আছে, এইপিনে এটা দাগ আহে, এইটো মই চিৰাই আছোঁ। ঠিক আছে, চাইড কৰিলোঁ। তাৰপিছত
ইয়াৰ ভিতৰত যিটো পিন আছে সেই পিনটো আছে মই পিনটো চাই আছোঁ এতিয়া এই ওপৰ এই পিনেও খুলিব লাগিব মই খুলি আছোঁ এতিয়া চাওক হৈ গ'ল ইয়াৰ ভিতৰত পিন আছে ঠিক আছে এইটো হ'ল পিন মই পিনটো গোটেইকেইটা নেদেখুৱাম আপোনাক তিনিটা দেখুৱাম এইটো হৈছে পিন ঠিক আছে এনেকুৱা আহে এইটো হৈছে পিন মই চোৱাই নাই এতিয়াও আপোনালোকক দেখাইছোঁ তো চাওক এইখন হ'ল গুগল এডচেন্স পিন আজি আহিছে তো এতিয়া মই এই পিনটো কেনেদৰে কি কৰিব লাগে সেইটো আপোনালোকক দেখুৱাম যিহেতু ময়ো প্ৰথমবাৰৰ কাৰণে কৰি আছোঁ আৰু আপোনালোকে চাই লওক মই কেনেকৈ কৰি আছোঁ আৰু এইখন কিমান দিন পিছত আহিল মোৰ তাত ইউটিউব চেনেল খোলা মোৰ কিমান দিন হ'ল মই আৰু আকৌ এবাৰ কৈছোঁ আপোনালোকক এইটো মোৰ হ'ল ছেকেণ্ড চেনেল যিটো মোৰ চেনেলত এইটো আহিছে যিটো ইউটিউব চেনেলত মোৰ এইটো আহিছে সেইটো হৈছে এটা বেলেগ চেনেল আৰু সেই চেনেলটো মই আপোনালোকক ডিছপ্লেত দি দিম সেই চেনেলটোৰ নাম আপোনালোকে চাব পাৰে মই তাত বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট চেমৰ বিষয়ে যিকোনো ধৰণৰ গভৰ্ণমেণ্ট আঁচনিবিলাক আছে ধৰক পান কাৰ্ডৰ ফৰ্ম ফিল আপ কেনেকৈ কৰিব লাগে CSC চেণ্টাৰৰ বিষয়ে হওক তাৰপিছত আপোনালোকৰ যিকোনো ধৰণৰ গভৰ্ণমেণ্ট আঁচনি স্কুল স্কলাৰশ্বিপ কেনেকৈ অনলাইন কৰিব লাগে সকলো ধৰণৰ ভিডিঅ' মই তাত বনাই থাকোঁ আপোনালোকে চেনেলটো যাই এবাৰ চাব ভাল পাব ঠিক আছে তো এতিয়া মই এইটো পিনটো তাত ফিল আপ কৰিম আৰু আপোনালোকে মই আপোনালোকক কম পিছত কেনেকৈ আহিল কি প্ৰচেছ কৰিছিলোঁ মই ইউটিউব চেনেলটো কিমান দিন খোলাৰ পিছত এইখন আহিল মনিটাইজ হোৱাতে কিমান দিন লাগিছিল বেছি টান কাম নহয় বহুতে ভাবে কি 4000 ঘণ্টা ৱাচ টাইম হ'ব লাগিব বহুত দীঘল প্ৰচেছ 4000 ঘণ্টা হ'ব লাগিব তাৰপিছত 1000 ছাবস্ক্ৰাইবাৰ হ'ব লাগিব কিছুমান আপোনালোকে ভুল কৰে সেই ভুলবোৰৰ কাৰণে আপোনালোকৰ মনিটাইজ নহয় আপোনালোকে ছাবস্ক্ৰাইবাৰৰ চিন্তা একেবাৰে কৰিব নালাগে কাৰণ ভাল কণ্টেণ্ট যদি আপোনালোকে বনায় ভাল কণ্টেণ্ট বনালে আপোনালোকে যিটো ইউটিউব আছে ইউটিউবে আপোনালোকৰ কণ্টেণ্টবিলাক নিজেই তেওঁলোকে বিলাই দিয়ে ঠিক আছে যদি আপোনালোকৰ কণ্টেণ্টবিলাক ভাল হ'লে কি হয় ইউটিউবে আৰু বেলেগৰ তাত পঠাই দিয়ে আপোনালোকে শ্বেয়াৰ কৰিব নালাগে শ্বেয়াৰ কৰাটোই এটা প্ৰথম ভুল ঠিক আছে এই বিষয়ে মই পিছত কথা পাতিম বা পিছত আপোনালোকক ক'ম আজি মই এতিয়া পিনটো কেনেকৈ বহুৱাব লাগে তাত সেইটো কৰি আছোঁ আপোনালোকে চাওক ময়ো কৰি আছোঁ ঠিক আছে এতিয়া মোবাইল স্ক্ৰীনলৈ যাওঁ মোবাইল স্ক্ৰীনত মই আপোনালোকক এতিয়া দেখুৱাম কেনেকৈ এইটো ফিল আপ কৰোঁ ঠিক আছে তো আপোনালোকে শেষলৈকে চাই থাকক তো মই এতিয়া ক্ৰম ব্ৰাউজাৰ খুলি লৈছোঁ ঠিক আছে ক্ৰম ব্ৰাউজাৰ খুলি পেলাই মই আপোনালোকক এইটো আপোনালোকে ওপৰত দেখিছে যে এডচেন্স একাউণ্ট লগইন ঠিক আছে মোৰ ইউটিউব চেনেলত যিটো আপোনালোকৰ এডচেন্স একাউণ্ট লিংক হৈ আছে সেই এডচেন্স একাউণ্টখন প্ৰথমতে আপোনালোকে খুলিব লাগিব ঠিক আছে মই ইয়াতে লিখিছোঁ এডচেন্স একাউণ্ট লগইন তাৰপিছত আপোনালোকে তলত দেখা পাব সাইন ইন বুলি তাত মই ক্লিক কৰি দিছোঁ ঠিক আছে ইয়াতে বহুকেইখন ইমেইল আইডি আছে ইয়াতে তো যিখন মোৰ এডচেন্স একাউণ্ট আছে ইউটিউবৰ লগত লিংক হৈ সেইখন একাউণ্ট মই ইয়াতে খুলি লৈছোঁ ঠিক আছে এখন খোল খাই গৈছে তাৰপিছত আপোনালোকে লেফ্ট ছাইডে ইয়াতে দেখা পাইছে তিনিটা ডট আছে সেই ডটকেইটাত আপোনালোকে ক্লিক কৰক তাৰপিছত তলত যাওক আপোনালোকে দেখিছে পে'মেণ্টত ক্লিক কৰক পে'মেণ্টত ক্লিক কৰাৰ পিছত আপোনালোকে ভেৰিফিকেশ্যন চেক বুলি আছে তলত এইটো ভেৰিফিকেশ্যন চেক এই ভেৰিফিকেশ্যনত আপোনালোকে ক্লিক কৰক ঠিক আছে ভেৰিফিকেশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এখন স্ক্ৰীন দেখা পাব তাৰ তলত আপোনালোকে পিন নাম্বাৰ বহুৱাবৰ বাবে ইয়াতে আপোনালোকে 6 ডিজিট ভেৰিফিকেশ্যন পিন ঠিক আছে এইটো আহিছে মোৰ হাতত যিখন এডচেন্স পিন আহিছে আজি তাত 6টা ডিজিটৰ পিন নাম্বাৰটো আছে ইয়াতে তো মই ইয়াতে এতিয়া সেই 6টা ডিজিট পিন নাম্বাৰটো ফিল আপ কৰিম ঠিক আছে আশা কৰোঁ ভালে হৈ যাব
ঠিক আছে, মই এতিয়া ছাবমিট কৰি দি আছোঁ। তো ফাইনেলি 1 ছেকেণ্ডৰ ভিতৰত আপোনালোকে দেখা পাইছে যিটো এড্ৰেছ ভেৰিফিকেশ্যন আছিল, যিটো পিন নাম্বাৰ আছিল, সেইটো বহুৱাই দিয়াৰ লগে লগে 1 ছেকেণ্ডৰ ভিতৰত হৈ গ'ল। তো আপোনালোকে দেখা পালে 1 ছেকেণ্ডৰ ভিতৰত এই যিটো এড্ৰেছ ভেৰিফিকেশ্যন আছে, যিটো পিন নাম্বাৰ আছিল, সেইটো বহুৱাৰ লগে লগে কুইকলি এক্টিভ হৈ গ'ল। তো আপোনালোকেও এনেকৈ কৰিব পাৰিব। যদি আপোনালোকে এটা ইউটিউব চেনেল খুলিছে বা খুলিম বুলি ভাবি আছে, এটা ইউটিউব চেনেল খুলি লওক বা আপোনালোকে ভাল ভাল কণ্টেণ্ট বনাওক আৰু আপোনাৰো এনেকুৱা ধৰণৰ পিন আহিব, আপোনালোকে কৰিব পাৰিব। ঠিক আছে, একো টান কাম নহয়। নেক্সট ভিডিঅ'ত মই আপোনালোকৰ কাৰণে লৈ আহিম এইটো এডচেঞ্চ পিন মোৰ তাত কিমান দিনৰ পিছত আহিছে, কেনেকৈ আহিল আৰু মনিটাইজ কিমান দিনৰ পিছত হ'ল, কি কি কাম কৰিছিলোঁ, কি কি ভুল কৰিব নালাগে, সকলো ধৰণৰ কথা মই এই চেনেলটোত লৈ আহিম। আপোনালোকে এই চেনেলত এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰমেশ্যন পাই থাকিব। তাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।